শ্ৰদ্ধেয় ৰাইজ শ্ৰীকৃষ্ণক চিন্তি নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু সকলোকে কৃষ্ণ জন্মাষ্টমীৰ বহুত শুভেচ্ছা আৰু কৃষ্ণ জন্মাষ্টমী বুলি ক'লে আমি সৰভোগৰ গলখীয়া গোসাঁই থানতেই যাওঁ সৰুৰ পৰা তাৰে মুহূৰ্তবিলাকে দেখি আছোঁ আৰু আপোনালোককো আজি তাৰে মুহূৰ্ত দেখাব পাম যোৱা বছৰটো ইমান ভালকৈ নহ'লে তো শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু নতুনকৈ ভিজিট কৰা সকল ছাবস্ক্ৰাইব কৰক ইয়া মোৰ সৰু শ্ৰীকৃষ্ণ জুলনাত জুলি আছে চাওক কেনে ধুনীয়া চাওক অভিও আহি ওলাল মোৰ বাইকখন ইয়াতে থৈ দিলোঁ আমাৰ ইয়ামাহা শ্ব'ৰুমৰ ওচৰত মই এইবাৰখিনি উঠি যাওঁ তাৰমানে মটৰ ব্লগিং নকৰিলোঁ না সেইকাৰণে এইখিনি অলপমান দেখাই দিওঁ আৰু তাৰ মুহূৰ্তবিলাকতো দেখামেই না চাই থাকক আৰু মই ইয়াৰ বাইকখন থোৱা ব্যৱস্থাটো কৰিব লাগিব কাৰণ ভিতৰলৈকে বাইকখন নেনো ভিৰ চাওক ৰাইজ তো জে আৰ পিৰ এইখন ফিল্ড ইয়াতে পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰা হৈছে বাইক কাৰ গোটেইখিনি আৰু এইখিনি অলপ সময়ৰ পিছত পূৰা ভৰি যাব গেটত চাওক না মানুহ আৰু ভৰি ধোৱা মানুহ চাওক তো প্ৰসাদৰ সামগ্ৰীখিনি ইয়াতে দিয়া হৈ আছে আৰু এইবাৰ আমি চাকি জ্বলাব লাগে চাকি জ্বলাবৰ কাৰণে ৰৈ থাকিব লগা পৰিছে চাকি জ্বলালো দিয়ক ৰাইজ এতিয়া ভিতৰত সোমাব লাগে এইফালে নামটো কৈ দি ভালকে মোৰ নামটো হৈছে গৌতম কলিতা আৰু মোৰ টাইপ চেনেল আছে কলিতাছ লাইফ এণ্ড ব্লগ আৰু এইফালে আহিব লাগিছে আমাৰ ৰাজ আছে হে শ্ৰীকৃষ্ণ সকলোৰে প্ৰেম সফল হওক আৰু সকলোৱে কৰ্ম সংস্থাপন লাভ কৰক এইটোৱে প্ৰাৰ্থনা আশীৰ্বাদ লোৱা হ'ল দে ৰাইজ জয় মহাদেৱ বাবা বৰষুণ ভয় খাই চবেই দৌৰ মাৰিছে একদম বৰষুণটো আহি আছে কৃষ্ণ জন্মত অলপ বৰষুণ আহে আৰু মানে এইখিনি প্ৰয়োজনে আৰু চাওক আজিৰ পৰিৱেশটো চাওক একদম মেকআপবিলাক নষ্ট হোৱাৰ ভয়তে দৌৰ মাৰিছে ছোৱালীবিলাকে নহ'লে এই মেকআপবিলাক ধোৱা খাই যাব না আমাৰ হৰ্ষিতা ভাগিনী কেনে লাগিছে ইয়াতে আহি ভাল লাগিছে আগতে আহিছে না আজি প্ৰথম আহিছা চাকি জ্বলা দিনা পুৰা হেমন্ত দা আছে আৰু ইফালে ভাস্কৰ দা আছে ইফালে আৰু ইফালে বাইদেউ আৰু ভিনদেউ আছে আমাৰ ভাগিনীৰ মা আৰু দেউতা আচ্ছা পবিত্ৰ ভাদ মাহ চলি আছে বৰ্তমান আৰু গৰখীয়া থানত আমি আহিছোঁ সৰুবুকৰ গৰখীয়া থানত গতিকে বহুত মানুহ আজি বহুত ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে বৰষুণো আহি আছে গতিকে হঠাৎ নিৰ্দিষ্ট লগ পালেও আৰু এইফালে বৰষুণ আহি আছে চিপকে গতিকে ৰ'দো আছে বৰষুণো আছে দুটাই বস্তু মিক্স হৈছে আৰু বেছি ভাল লাগে আৰু বিহুত মানে বহুত ধুনীয়া ছোৱালী আছে দেই ইয়াতে একদম পুৰা তলত স্লেপৰ তলত অভি ক'ত ৰখি লৈছোঁ আমি পানীৰ পৰা বাচপাৰ কাৰণে হঠাৎ আহি গ'ল বৰষুণ আৰু আমি কিহৰ তলত ৰখি আছোঁ চাওক ৰাইজ আমাৰ ওপৰত দিয়া চাওক চলাৰ অলপ বৃন্দাবনৰ ফালে আহিলোঁ ঘূৰিলি না অলপ ভালকৈ ভাই দূৰৰ পৰা আহিছে বহুত মানে আমাৰ বঙাইগাঁও হওক বৰপেটা হওক নলবাৰী হওক বহুত দূৰৰ পৰা আহি অলপ দেখাই দি আছোঁ ইয়াৰ পৰা চাওক আৰু ইয়াতে অমৰনাথ যাত্ৰীৰ সহযোগত দৌনো দি আছে ভোজনো বিলাই আছে এইফালে বিনামূলীয়া ভোজনালয় আৰু ইহঁতে খায়ো আছে আৰু এইফালে দিয়া আছে চাওক ৰাইজ কোন আছে লগত হৈছে আজি গোটেই বাগৰি চিগৰি আহিলোঁ কিন্তু যিহে গৰম কেনেকুৱা লাগছে আহিয়ে একদম ভাল লাগছে সৰবুকখন ঘৰত আৰু কাক চালি মই চাইছোঁ দুইটামান আপি চাইছোঁ কিন্তু প্ৰপ'জ কৰিব পৰা নাই বিয়া চাউনি দিছোঁ একটা মোক এটা লাগছে কি হয় নেকি লাইন লাগছে নেকি আমিও চাম দে আৰু এইফালে মানে গোপিনী চাব আহিছোঁ আৰু খালি নীতিশৰ ভিডিঅ' খালি সৰবুক বৰপেটাতে দেখা পাইছে কাৰণ কি কাৰণ হৈছে গোপিনী চেৰেৰে
ফেচবুকত লগ পাই থাকোঁ আজি লগ পাই গ'লোঁ আৰু এইফালে ভৱানীপুৰৰ পৰা আহিছে চা হাঁহি ওলাই গৈছে একদম আগতে আহিছে না ইয়াতে ভালে লাগে ন আজি দিনটো বিশেষ কেনে আজি কেনে বেয়া লাগিছে বয়ফ্ৰেণ্ড যে আছিল দেখোন কি হৈছে বয়ফ্ৰেণ্ড আছে নাই নাই ইয়াতে আজি অ' আজি নাই মানে চাকৰিত আছে আমাৰ বিৰাট দুখ আৰু তাৰমানে আজি মানে একলা একলা এইফালে ইমান সৰু সৰু বাচ্চা বাচ্চা চবে ঘূৰি আছে বয়ফ্ৰেণ্ডৰ লগত সঁচাকৈ মানে ইয়াতে সেয়ে আৰু মানে আনকাল একদম মানে একদম জৰা জৰা একদম লাইছ আমি আৰু চবেই আহে মানে চবে কাপোৰলৈও আহে ইয়াতে অলপ চাহ আছে দে আৰু ৰখি লৈছোঁ ইয়াতে অলপ মানে সেইখিনিত গৈছিলোঁ প্ৰথমতে বহুত ৰ'দ চাওক না কেনে ৰ'দ পৰি আছে আৰু এইটো বাদে বাকী ক'তো মানে খালী ঠাই নাই বহিবৰ কাৰণে বিদ্যুৎ ভাইকো লগ পালোঁ নতুন চেনেল হয় নতুন চেনেল অলপমান নতুন চেনেল মানে বিদ্যুৎ বুবুল ব্লগছ এণ্ড নামটো বহুত দীঘলীয়া বিদ্যুৎ বুবুল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট আছাম মানে মানুহক এণ্টাৰটেইনমেণ্টটো লাগে এণ্টাৰটেইনমেণ্ট দিবই পাৰিব কথাতে গম পাইছে ৰাইজ মানে প্ৰসাদ বিতৰণ চলি আছে ৰাইজ তো অলপ প্ৰসাদ লৈ লওক ঘৰত নিবৰ কাৰণে তো ইফালে আমাৰ ফ্ৰেণ্ড দুজনী আছে এই মেলা এইবাৰ ৰাস্তাতে মানে ইয়াতে দিয়া নাই খালী দিয়া নাই জেগাটো আৰু অভি কেনে লাগিল আজি ভালে লাগছে গৰম বহুত দিনৰ মূৰত এনেকৈ এটা অনুষ্ঠান পাইছোঁ ভাল পাইছোঁ এতিয়া ওলাই আহিলোঁ আমি এতিয়া যাম আৰু ডাইৰেক্ট ৰাইজ পানী পিয়া লাগছে তো এইফালে নিমকি জুলাপিৰ দোকান আছে আৰু পানী পিয়া লাগি আছিল বহুত ঘৰৰ পৰা পানী খাই ল'লোঁ অলপ সৰুবৰ লোকেল ল'ৰা আছে মনজ মানে কভাৰ ভিডিঅ' বনায় চাওক না ইমান সৰু এটা ৰাস্তাইদি ওলাই আছে আৰু এই স্কুটিখন বহুতৰ মাজত জিলকি আছে মোৰ বাইকখন থৈছোঁ ইয়ামাহা শ্বৰুমৰ আগত আৰু এইখিনি মানে ভিডিঅ' কৰিবৰ কাৰণে অভিলগত উঠিছোঁ অলপ ওচৰতে তো আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ আৰু এইখিনিতে শেষ কৰি দিওঁ তো এই ভিডিঅ' আজিতো আশা কৰোঁ ভাল লাগিল লাইক এটা কৰি দিয়ক আৰু ৰাইজ আৰু সকলোকে লগ পাম নেক্সট ভিডিঅ'ত